Hello everyone and welcome back to my YouTube channel আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আৰু আজি আমি ফুৰিব যাওঁ মানে আজি শাওণ মাহৰ লাষ্ট দিন সেইকাৰণে বুলো মন্দিৰৰ পৰা ঘূৰি আহোগৈ সেই বুলি ওলাই আহিলো আৰু এইখিনি হ'ল আমাৰ জাগিৰোডৰ ব্ৰিজ যিখন ট্ৰেইন ৰাস্তাৰ মানে ওপৰত ব্ৰিজ বনাইছে সেইখিনি ইমান ধুনীয়া মানে ব্ৰিজখন বহুত ভাল লাগে তাৰপিছত আকৌ এই 15 আগষ্টৰ দিনা এনেকে সজোৱা আছিলে ইমান ধুনীয়া লাগিছে আৰু আশা কৰিলো আপোনালোকে মোক মৰম চেনেহ দি আগুৱাই লৈ যাব আশীৰ্বাদ কৰিব যাতে মই আৰু এনেকে আগুৱাই যাব পাৰো আৰু এইখিনি হৈছে ভকত গাঁও ব্ৰিজৰ লগত পাইছো আহি মানে ব্ৰিজখন এনেকে কেখনমান 6-7খন মান যদি গাড়ী এনেকে ৰখি থাকে তেতিয়া হলে এইটো সাইডৰ খিনি ৰখাই সেইটো সাইডৰ পৰা পাৰ কৰাই গাড়ী হক মানুহ হক তেনেকে কাৰণ ব্ৰিজখন বহুত পুৰণি হয় মানে এটা ৰিস্ক আছে ন এই ব্ৰিজখন বহুত ৰিস্কত তেনেকে চলাব লগা হৈছে আৰু নতুন ব্ৰিজখন বনাই আছে কেতিয়া হয় ঠিক নাই আৰু আশা কৰো ব্ৰিজখন যাতে সোনকালে হওক মানুহবোৰ অহা যোৱা কৰিব পাৰে যান বাহনবোৰ অহা যোৱা কৰিব পাৰে আৰু যেনে তেনে ভগৱানৰ নাম লয় মা গংগাৰ নাম লয় এনেকে পাৰ হৈ গলো ব্ৰিজখন আৰু কুমৈ দি সোমাই আহি মানে গাঁৱৰ মাজত ইমান ধুনীয়া মানে বহুত দিনৰ মূৰত গাঁও দেখা পাইছো আৰু গাঁও হৈ থকা নাই এতিয়া ৰাস্তা পদূলিবোৰ বহুত পকা হৈ গল আৰু ইমান বাহ গছ এই গাঁওখনত বাপৰে আমাৰ আকৌ তাত দেখিবলৈ নাই পাহাৰত যাব লাগে বাহ বিচাৰি ইয়াত আকৌ গাঁৱত ইমানে বাহ গছ আৰু ইফালে আকৌ ধান ৰোৱা পুৰা হৈ আছে আৰু ফাইনেলি মন্দিৰ পাই গলো আহি গাইস আৰু দেখিছেনে ইমান উৎপাত টমটমখন ৰখিবহে পালে বাপৰে কেনেকৈ জপিয়ে নামিছে আৰু সকলোৱে নামি কৰি এতিয়া কিবা দোকানত মানে সবে কিবা লৈছে চাকি ধূপ তেল তেনেকে আৰু ময়ো লৈ ললো তেলৰে চাকি লৈছো দেই মই তেলৰে চাকি লৈ পেলাই সকলোবোৰ লৈ কৰি ওপৰলৈ গুচি আহিলো আৰু মানুহক কোৱা শুনা পাও মানে যিকোনো মন্দিৰত হওক অলপ দূৰত আৰু যিকোনো মন্দিৰত হওক যোৱা হলে মানে 3 বছৰ পুৰা কৰিব লাগে সেইকাৰণে যোৱা বছৰ আহিছিলো আৰু এইটো বছৰ আহিছো 2 বছৰ হ'ল আৰু ভগৱানে ভালকে ৰাখক আশীৰ্বাদ কৰিব আপোনালোকেও যাতে অহা বছৰ আকৌ আহিব পাৰো ইয়ালৈ 3 বছৰ পূৰ কৰিবলৈ এতিয়া আমি আৰম্ভ কৰিছো তলৰ পৰা ওপৰলৈকে যাব কাৰণে আৰু পিছত আহি আছে ভকত কেইজন তাতে মন্দিৰত থাকে বোলে সিহঁতৰ আগে তেখেতসকলৰ আগে আমি আহি আছো আৰু ইমান ওখ মানে অকনমান উঠোতে বহুত ভাগৰ লাগি যায়
আৰু ইমান ওপৰত আছে চাওক গাইজ বাপৰে ইমান ভাগৰ লাগি গৈছে মা পানী ওচৰতে আছে হয়নে আমাৰ ওপৰতো খোৱা লাগিছে ধুনীয়া আৰু চাব পাৰে গাইজ বাপৰে শিলৰ চেপে চেপে আহিছোঁ আৰু মই ভিডিঅ' কৰি আছোঁ এটা নমো কৰা সেই আৰু এইটোৱে হৈছে মহেশ ধাম মহেশ ধামৰ ওপৰত তাত মহেশ ধামেই হয় তাৰ ওপৰত আকৌ শিলৰ চেপেদি বাপৰে এনেকুৱা শিলৰ চেপেদি যাব লগা হৈ যায় এইখিনি ইমান ওখ আৰু এইফালেদি কি মন্দিৰ কি নাম কৈছিলে মই পাহৰি গ'লোঁ তাৰ ইয়াত আকৌ সেৱা কৰি পেলাই আকৌ এনেকৈ শিলৰ চেপেদি গৈ ওপৰ পালোগৈ আৰু শিলৰ চেপে চেপে আহিব লগা হ'ল ইমানে শিলবোৰ আছে বাপৰে অকণমান ৰাস্তা আৰু ইয়াত মানে একো জঁপিয়াব নোৱাৰে একো নোৱাৰে মানে ভয় বহুত ৰিস্ক এই শিলৰ ওপৰত আৰু শিলৰ ওপৰৰ পৰা ইমান ধুনীয়া পথাৰ মানে তলত ঘৰ এইবোৰ দেখা পায় আৰু এইটো শিলৰ ওপৰত ইমান যাতে যাই পেলাই তাত একদম মানে গোট লাগি থাকিব নোৱাৰে আৰু ইমান অলপ চেপ লাইন হৈ বহিব লাগিব আৰু তাত অকণমান হেৰফেৰ হ'লে তলত পৰে আহি সেইকাৰণে বহুত ৰিস্কত তাৰমানে এজনীকে যাই পেলাই ধূপ তেনেকৈ অৰিহণা কিবাকিবি দি ধূপ জ্বলাই দিব দিলোঁ আমি অলপ দূৰৰ পৰাই সেৱা কৰিলোঁ ইমান ভাল লাগিছে তলত বহুত দেখা পায় মানে ওপৰৰ পৰা ধুনীয়া দেখা পায় কিন্তু কি হ'ব বহুত ৰিস্কত থাকিব লাগে আৰু ইয়াতে বোলে আকৌ 5টা মন্দিৰ আছে এই 5টা মন্দিৰ মানে এটা এটাকৈ সেৱা কৰি আহি এতিয়া পালোঁ আহি বিষ্ণু মন্দিৰ মহেশ ধামৰ বিষ্ণু মন্দিৰ পালোঁ আহি তাত আকৌ সোমাই আৰু ইয়াতো ধূপ তেনেকৈ জ্বলাই কৰি অৰিহণা দি আশীৰ্বাদ ল'লোঁ আৰু মানে কি হয় যোৱা বছৰ যদিও আহিছিলোঁ ইমানকৈ সোমোৱা নাছিলোঁ মহেশ ধামতে সেৱা কৰি তেনেকৈ গুচি গ'লোগৈ কিবাকিবি খাই বৈ আৰু এইটো বছৰ আহিছোঁ সকলোতে সোমাম বুলি সকলো জেগা চাম বুলি আহিছোঁ আৰু ইমানে আদৰ সাদৰ ভকত কেইজন মানে বহুত ভাল লাগিছে আৰু নিজে পাতি পাৰি বহিব দিয়ে তেনেকৈ বা আহক বহক ইয়াতে বহক এনেকৈ বহুত মানে সন্মান কৰে বহুত ভাল লাগে আৰু আপোনালোকেও আহিব মোৰ ভিডিঅ'বোৰ চাই আৰু আৰু ইয়াতে মহেশ ধামৰ মন্দিৰতে এনেকৈ হৰে কৃষ্ণ এনেকৈ বুলি পেলাই এখন ৰথ আছে কি হয় কি নহয় মই একো নাজানো কিন্তু ইয়াৰ আগতে মই ভিডিঅ' এটাত দেখা পাইছিলোঁ তেনেকৈ বোলে কিবা ভগৱানৰে কিবা এটা অনা বুলি কৈছিলে মই ইমান ভালকৈ বুজি পোৱা নাই আৰু সম্পূৰ্ণকৈ চোৱা নাছিলোঁ সেই ভিডিঅ'টো সেইকাৰণে মই এতিয়া ক'ব পৰা নাই আৰু ওচৰত মানুহ নাই সুধিবৰ কাৰণে তথাপিও সেৱা ল'লোঁ এই ভগৱানৰে ৰথ বুলি পেলাই
আৰু এতিয়া আহি পালোঁ জগন্নাথ মন্দিৰ। জয় জগন্নাথ মন্দিৰ আহি পালোঁ। ইয়াতো আহি পেলাই সেই এনেকৈ আশীৰ্বাদ ল'লোঁ। আৰু আজি সকলো ভকতে কৈছে আৰু আপোনালোকৰ বহুত ভাগ্য ভাল যে আজি আহি পাইছে, কাৰণ আজি মণিকূট খুলিছে। মানে খোলে কেতিয়াবা কিন্তু কেইদিনমান বোলে অহা নাছিলে ভকতজন। সেই আজি আহি পেলাই ভকতজনে আহি পেলাই মণিকূট খুলি, আৰু আমি তেখেতৰ পৰা আৰু সকলোৰে পৰা আশীৰ্বাদ ল'লোঁ। লৈ পেলাই আৰু ইফালে আকৌ শুনিছোঁ পদুম পুখুৰী এটা বোলে আছে, তাত মানে বছৰে পানী নুশুকায়, অলপ যদিও শুকায় এই তাতে মানে পদুম ফুল ফুলি ধুনীয়া হৈ থাকে মানে। আৰু ফাইনেলি আহি পালোঁ সেই পুখুৰীটোত আহি পাই সঁচাকৈ দেখিছোঁ, সঁচাই হয়। আৰু বহুত বছৰে মই দেখা নাছিলোঁ, আৰু আগতে দেখিছিলোঁ কিন্তু বহুত বছৰ হ'ল দেখা নাই। পদুম ফুল বা পদুম পাত তেনেকৈ দেখা নাছিলোঁ, আৰু আজি দেখা পাইছোঁ বহুত বছৰ মূৰত। আজি দেখা পাই বহুত ভাল লাগিল সঁচাকৈ। ইমান ধুনীয়াকৈ আছে পাতবোৰ, আৰু ফুলবোৰ তেনেকুৱা নাই, মাজে মাজে ফুলবোৰ আছে যদিও বহুত ভাল লাগিছে আজি মানে এই মহেশ ধামত আহি। আৰু আপোনালোকেও আহি যাব, সঁচাকৈ কৈছোঁ। আৰু প্লিজ আপোনালোকৰ ফ্ৰেণ্ড বুলি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, আশীৰ্বাদ কৰিব মই আগুৱাই যোৱাৰ, আৰু ছাপোৰ্ট কৰিব আপোনালোকে। আৰু ইয়াতে আকৌ পুখুৰীটোত মই কইনছ এনেকৈ পেলাই মই আশীৰ্বাদ এটা ল'লোঁ। আৰু ইফালে আকৌ জগন্নাথ মন্দিৰৰ সিফালে কিবা বোলে নিজৰাৰ পৰা পানী বৈ আহি থাকে, মানে শুকাই নাযায়, সেই বুলি শুনা পাই নামি আহিলোঁ। ইফালে বহুত ভিতৰলৈকে আহি চালোঁ, সঁচাই হয়। এন্ধাৰ কাৰণে এতিয়া মই আপোনালোকক দেখুৱাব পৰা নাই। পানীখিনি বহুত এন্ধাৰ হয়, এইখিনি চেপত পৰি আছে পানীখিনি। আৰু এনেকৈ কলগছৰ ঢুকুনাৰে দি দিছে ৰলিৰ নিচিনা, বাল্টিঙত পৰি আছে। আৰু বহুত চেঁচা চাফা পানীখিনি, খায়ো মানুহে, আৰু বহুত ভাল বুলি কৈছে। আৰু তেনেকৈ সেৱা ধৰি তলত নামি আহিলোঁ। দেহাই মই আকৌ বহুত গৰম দিছে, বহুত গৰম লগাৰ কাৰণে, ভাগৰ লগাৰ কাৰণে পানী আৰু লিচি এটা কিনি খালোঁ। এনেকুৱা ভোকো লাগিছে, আৰু ভাবিছোঁ ঘৰ কেতিয়া গৈ পাওঁ, মানে ভাতকেইটা কেতিয়া খাই অলপ আৰাম কৰিব পাৰোঁ, সেই তেনেকুৱা যেন লাগিছে। আৰু সেইকেইজনী আৰু সকলোৱে অহাৰ পিছত এনেকৈ গাখীৰ চাহ আৰু কেক এটা লৈ চবে খাইছোঁ। আৰু ইমান ভোক লাগিছে, বাপৰে সঁচাকৈ মই 2 কাপ চাহ খাই দিছোঁ, আৰু এটা কেকৰ লগত খাই দিছোঁ। বাই বাই, আমি এতিয়া ঘৰত যাম। এই কৈ দিয়া। মজা বতা ন?
আৰু গাইজ ফাইনেলি জাগিৰোড পাই গ'লোঁ আহি। বাপৰে ইমান গৰম, আৰু ইয়াতে ৰখি পেলাই সিহঁতে অলপ কিবা বজাৰ কৰিছে, সেই ৰখি আছোঁ। আৰু মই ইমানেই কৈ আছোঁ দেহাক অলপ বাই বাই দে নিদিয়ে বাৰু। আজিলৈ বাই বাই।